নমস্কাৰ, মোৰ নাম অভিজিত তালুকদাৰ আৰু মই সদায় আপোনাৰ বাবে লৈ আহোঁ ইংৰাজী ভকেবুলাৰী ভিডিঅ'। গতিকে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ৱৰ্ড সেইটো হ'ল আপোনাৰ এক্সটেণ্ড। এক্সটেণ্ড মানে হ'ল আপোনাৰ পৰিসৰ বা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত। ডাইমেনশ্যন, ৰিচ বা চাইজ, ইয়াৰ এক্সটেন্সৰ চিমিনিমছ। I don't want to spend my life in a small extent. এনেকুৱা বাক্যত এক্সটেণ্ড শব্দটো ব্যৱহাৰ হয়, পৰিসৰ বুজাইছে ইয়াতে। ছেকেণ্ড ৱৰ্ড হৈছে আপোনাৰ ৰেপিডলি। ৰেপিডলি মানে খৰখেদাকৈ, খৰধৰকৈ তেনেকুৱা বুজুৱায়। কুইকলি বা ভেৰি চুইকলি বা ইন এ ৰেপিড মেনাৰ। হি টেক হিজ বেট ৰেপিডলি এণ্ড গন টু প্লে। সি বেটখন লৈ খৰধৰকৈ বেটখন লৈছে আৰু খেলিব গৈছে। থাৰ্ড ৱৰ্ড হৈছে আপোনাৰ আনলিছ। আনলিছ মানে অন্যথা, যদিহে বা যদি নহয়। ইংৰাজীত আপোনাৰ ইফ নট বা এক্সপেক্ট ইফ তেনেকুৱা। ডোণ্ট মুভ আনলিছ আই টেল ইউ। নুগুচিবা যদিহে মই তোমাক গুচিব নকওঁ। ফৰ্থ ৱৰ্ড হৈছে আপোনাৰ টেম্প্ট। টেম্প মানে আপোনাৰ দুটা অৰ্থ আছে টেম্পৰ। এটা হৈছে আপোনাৰ আকৰ্ষণ, টেম্পটিং। টেম্পটিং কিবা বস্তু আৰু আকৰ্ষণ কৰা বস্তু। বা আপোনাৰ টেম্প মানে হ'ল আপোনাৰ লোভ বা আপোনাৰ লোভ দেখুওৱা বা প্ৰলোভিত কৰা কিবা বস্তু দিবলৈ, টেম্পটিং তেনেকুৱা আৰু। টু প্ৰভোক চামৱান টু ডু চামথিং ৰং তেনেকুৱা বুজায়। She tempted him to rob the bank. আৰু এটা অৰ্থত সেইটো ক'লে the song is tempted me to listen. সেই গানটোৱে মোক আকৰ্ষণ কৰিছে শুনিবলৈ। ফিফ্থ ৱৰ্ড আৰু লাষ্ট ৱৰ্ড এইটো হৈছে আপোনাৰ ৰাছ। ৰাছ শব্দটো শুনা যায় প্ৰায়। এখন চিনেমা আছে ৰাছ আৱাৰ। ৰাছ আৱাৰ মানে হ'ল আপোনাৰ যেতিয়া যান বাহন বেছিকৈ চলে সেইখিনি সময়ক ৰাছ আৱাৰ বুলি কোৱা হয়। চ' ৰাছ মানে হ'ল আপোনাৰ ঢাপলি মেলা বা আপোনাৰ হঠাৎ আক্ৰমণ কৰাও হয় ৰাছ মানে। আই ৰাজ দ্য মাৰ্কেট। মই বহুত খৰধৰকৈ মানে মাৰ্কেটলৈ গ'লোঁ। বা হি ইন এ ৰাছ। সি বহুত মানে খৰধৰ কৰি আছে বা কামত যোগাই আছে। বা ছাডেন ফৰৱাৰ্ড মুভ হয়। আপুনি এতিয়া আছে আপুনি ক'ৰবাত দৌৰি গৈছে মানে বেগাই গৈছে, এইটো ৰাছ বুলি ক'ব পাৰি। চ' এই 5টা ৱৰ্ড আজি মই আপোনালোকক ক'লোঁ। আপোনালোকে লিখি ৰাখিব আৰু কালি মই নতুন 5টা ৱৰ্ড লৈ আহিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইকটো কৰিবই। ঠিক আছে, ধন্যবাদ।